নমস্কাৰ প্ৰিয় বন্ধুসকল, অসমীয়া ৰাইফল নামৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ, য'ত আমি আছামিছ এষ্ট্ৰলজি বিষয়ক বিভিন্ন ভিডিঅ' আলোচনা কৰোঁ। আহক তেন্তে আজিৰ ভিডিঅ'ত আলোচনা কৰোঁ 21 তাৰিখে কোনকেইটা ৰাশিৰ ভাগ্য খুলিব, লগতে তেওঁলোকৰ ভাগ্যফল কেনেকুৱা হ'ব। লগতে অনুৰোধ জনাওঁ যে আমাৰ ভিডিঅ'বিলাক ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে সদায় এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহক এতিয়া মূল ভিডিঅ'লৈ আগবাঢ়োঁ। এই বিশেষ ৰাশিকেইটাৰ ভাগ্য বিশেষ ধৰণে খোল খাব, যাৰ দ্বাৰা তেওঁলোকে জীৱনত সুখ লাভ কৰিব আৰু বিভিন্ন সা সুবিধা লাভ কৰিব। চৰকাৰী কাম কাজ সুচাৰুৰূপে সম্পন্ন হ'ব, মামলা মোকৰ্দমাত জয়ী হ'ব পাৰিব। আৰ্থিক অৱস্থা মজবুত হোৱা দেখা যায়। চাকৰিত পদোন্নতি হ'ব পাৰে, বছে আপোনাক প্ৰশংসা কৰিব পাৰে। সহকৰ্মীৰ পৰা সম্পূৰ্ণ সহযোগ পাব, লগতে ঘৰখনতো মানুহবোৰৰ সম্পূৰ্ণ সহযোগ পাব। ব্যৱসায় বেয়া নহয়, আমদানি যথেষ্ট বাঢ়িব। ঘৰত সুখ শান্তি সৌভাগ্য থাকিব, আৰ্থিক অৱস্থা মজবুত হ'ব। স্বাস্থ্য, প্ৰেম, প্ৰণয়, শিক্ষা দীক্ষা আদি বেয়া নহয়। চাবলৈ গ'লে সকলো দিশতে উন্নতি কৰিব। এই বিশেষভাৱে ভাগ্যৰ ৰাশিকেইটা হৈছে মেষ, বৃষ, তুলা আৰু কুম্ভ ৰাশি। বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু সদায় এনেধৰণৰ ভিডিঅ' হ'বলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।